হাই হেল্ল' নমস্কাৰ গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি অলপ ওলাই আহিলোঁ এনেই ইফালে ইন্দ্ৰৰ লগত ওলাই আহিলোঁ আৰু কেইমানো চাইকেল লৈ আহি গাইজ আজি অলপ গাড়ীকে লৈ আহিছোঁ আৰু বাইক NS200 গাইজ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু কি ক'বনো ইফালে ইন্দ্ৰ আৰম্ভ কৰি দিওঁ গাইজ লেটস গো গাইজ ইন্দ্ৰ সিংহ তো গাইজ আমি হাইৰোড ফালে যাম, আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আমি হাইৰোডত আহি পালোঁ ইফালে হাইৰোড ঘৰ আমি অলপমান এতিয়া ফালিম আৰু গাইজ অলপ বেছি নহয় গাইজ। তো মিউজিকেদি এনজয় কৰক গাইজ, এইখিনি অলপমান ফালিম। আমি এতিয়া হেৰিতে ৰখি দিলোঁ অলপ হাইৰোডৰ কাষত, অলপ এতিয়া আমডাল লাগে না নালাগে আমি নাজানো। মজা আম কিন্তু বহিবা চেয়ান আছে গাইজ, মজা ইয়াতে বহিবা অলপ হেৰি আছে কি বুলি কয় এইটো পচৰ টুকুৰাই না কিহৰ টুকুৰাই না আমি সেইটো নাজানো। ইফালে ইন্দ্ৰ আছে, ইন্দ্ৰ বহি আছে বাইকত গাইজ, ইয়াতে ইন্দ্ৰ উঠি দিল বাইকৰ পৰা। ইফালে পানী যাই আছে গাইজ, বম পানী, ইফালে বানপানী অলপ ওচৰৰ পৰা দেখুৱাইছোঁ গাইজ। আমাৰ টেনশ্যন নাই, ওচৰত গ'লেও আমি পঢ়লেও টেনশ্যন নাই, সাঁতুৰিব পাৰোঁ গাইজ। এইফালে আমি কাৰ মাৰ দিব পাৰোঁ গাইজ, ইফালে টেনশ্যন নাই আমাৰ কাৰণে। ইমেহা সৰু অলপ পানী বুলি কয় ইমেহা আমাৰ কাৰণে। এইফালে আমাৰ ব্ৰহ্মপুত্ৰতহে আমাৰ হেৰি অলপ বেছি হয় পানীখিনি, আমাৰ ইয়াতে তাৰমানে আৰু ইমেহা পানী বুলি আমি পানী বুলি নধৰোঁ গাইজ। এইফালে কাৰ মাৰি সিপাৰ হৈ যাব পাৰোঁ। এইফালে বিধান আছে গাইজ, কি মজা। এইফালে পথাৰ, বম ডাঙৰ পথাৰ গাইজ। আমি আৰু ইফালে পানী দমুলি আছে ইন্দ্ৰই গাইজ। ইফালে কিবা লিখা আছে, ইফালে কি ইমাহা জন্মকুণ্ডলী না কি না আমি নাজানো গাইজ। ইফালে এইটো কি কিলোমিটাৰ না কি ইমাহা নাজানো। ইফালে মজা ভিউ আহি আছে, একদম মজা ভিউটো গাইজ। ইফালেও একদম পুখুৰী হৈ আছে, পুখুৰী এনে খালে না আমি নাজানো। এই মজা পুখুৰী একদম গাঁৱত ধোৱা ভাল লাগব গাইজ। ইফালে কাৰ মাৰি দি সিফালে ওলাব পাৰিব গাইজ, এই সাঁতোৰা খেলা দিব ভাল লাগব, একদম মজা গাইজ। আমি এখন বাইক লৈ আছিলোঁ NS200 মোৰ। এইফালে আমি চাইকেলত ব্লগ কৰোঁ গাইজ। ইফালে আজি NS200 খান আনিছোঁ আৰু বাইকখন। ইফালে মজা একদম গাইজ। ইন্দ্ৰ গৰুৰ লগত কথা পাতি আছে। ইফালে এইটো গৰু চানা ভাত খালি নাই? গৰু চানা ভাত খালি নাই? পাহৰি গৈছিলোঁ, গৰুৰ ঘাঁহে খাই ইফালে ঘাঁহ খাই আছে। এইফালে একদম মজা। মানুহৰ প্ৰধান খাদ্য জানেনে আপোনালোকে? ইফালে ইন্দ্ৰ জানে, ইফালে ইন্দ্ৰ মানুহৰ প্ৰধান খাদ্য হ'ল দলঘা গাইজ। দলঘা বোলে প্ৰধান খাদ্য। আমি আৰু ভাতহে খাওঁ গাইজ, দলঘা খাই পোৱা নাই। এইফালে পথাৰত কাম কৰি আছে, বহুত দূৰত আছে গাইজ, নেদেখাও দে কি ক'ব আৰু। পথাৰত কাম কৰি আছে, আগত লগ পাই আছোঁ। ইফালে ইন্দ্ৰ আছে, ইন্দ্ৰ কি ক'ব, ইন্দ্ৰ গাড়ী ষ্টাৰ্ট দিছে গাইজ। ইফালে কি গাড়ী ষ্টাৰ্ট দিছে গাইজ, যাওঁ গাইজ, আগত লগ পাম গাইজ। গাইজ আমি যাই আছোঁ ইফালে ইফালে পথাৰ আছে, মজা পথাৰ একদম দেখ দিব আৰু গাইজ। ইফালে মেঘখন বঢ়িয়া কৰিছে, মেঘ বৰষুণ আহিব, অলপ পিছত বৰষুণে আহিব আৰু অলপ ঘৰতো যাব লাগে গাইজ বৰষুণ অহাৰ আগত। গাইজ আমি লাহে যাই আছোঁ, একদম হেৰিত আছোঁ, বিচ আছে গাইজ গাড়ী বাইক। মজা লাহে যাই আছোঁ গাইজ, ব্লগ কৰি যাই আছোঁ। দৰকাৰ দিলে ব্লগ কৰিব একদম নহয় আহিছে, একদম মাতটো ভাল নহয় গাইজ, আৰু মাইক্ৰফোন নাই গাইজ। গাইজ এতিয়া বৰ্তমান যাই আছোঁ ঘৰ। এতিয়া চুচকেট দুখাম চাই থাকিব গাইজ, চুচকেট দুখাম আজি দুখানে আগত গাড়ী আহিছে গাইজ, অলপ ভালকৈ চলাব গাইজ। ইফালে গাড়ী আহি আছে গাইজ, মজা গাড়ী। কি জোৰে গৈছে গাইজ, ইমান জোৰে যায় নেকি গাইজ। আমি চুচগেটত আহি পেলাই, এইটো চুচগেট বুলি কয়, এইটো মজা চুচগেট গাইজ। ইফালে ইন্দ্ৰ আছে, ইফালে এইটো ভুকুলো আছে গাইজ, নেদেখাও গাইজ, ভুকুলো আজি অহা নাই। এইফালে চুচগেট মজা একদম ভিউ আহে গাইজ, এতিয়াও মজা। কাবাজতে আহিম বুলি ভাবিছে, এইটো আছে হেৰি বৰঝাৰ চুচগেট, কোচপাৰা চুচগেট, মানে বৰঝাৰ কোচপাৰাৰ মাজতে আছে গাইজ। বৰ্ডাৰ গাইজ। এইটো গাইজ পানী কেনেকৈ যায় চাব নেকি গাইজ? ইফালে পানী কেনেকৈ যায় আছে, যাব একদম মজা কৰে পানী। দেখুৱাব লাগিব নেকি?
গাইজ তলত পিছত নুমিম হেৰি নেক্সট ভিডিঅ'ত আহি যাব গাইজ এটা ভিডিঅ' গাঁৱঠা ভিডিঅ' আহি যাব গাইজ গাইজ এইটো মাঠুৱাৰী বুলি কয় মাঠুৱাৰী এইটো চেনেল না কেণ্ডেলে না আমি সিমান নাজানো গাইজ ভালকৈ এইফালে গাইজ এইটো হেৰি কি বুলি কয় এইফালে এইখন দৰ্জাখন দাঙি দিয়ে আমি ইফালে গাইজ সোমাই আৰু ওলাই যাওঁ গাইজ কি মজা লাগে গাইজ একদম মজা ইফালে একদম লেতেৰা কৰি দিছে গাই মাংস খাই কিবা খাই কি খাই যে ধৈত নাপায় নহয় তো গাইজ ইফালে ফটো মাৰি আছে ফটো না ভিডিঅ' না গাইজ সিপাৰে আমি সিপাৰে নাযাওঁ বহুত ডাঙৰ নদীখন এইখন বাঠা নদী বুলি কয় গাইজ বাঠা নদী তো গাইজ বাঠা নদীৰ আগৰ ইফালে আগৰ পৰা পানী আহে না ইফালে আগৰ এইফালে ইমান দৰ্জা দাঙি থৈছে গাইজ কালি ঢল আহিছিল বম ঢল গাইজ তো গাইজ বৰষুণ দিব লাগছে আজি হ'ব দে আৰু গাইজ বাই বাই